এইটোৱে জুই লাগিছিলে আগাৰ ঘৰ নাযায় নহয় আৰু গুদাম ঘৰো আছিলে সিহঁতৰ ঘৰতো জুই লাগিলে এইটো দেৱালী টাইমত কেনেকুৱা লাগিল নাজানো অঁ ইয়াৰ জুই এতিয়া ব'লা চাবা তোমাৰ ছট পূজাৰ কাৰণে নদীৰ মাজে মাজে হেৰি কৰিছে তোমাৰ কি ফাংচন হ'ব আজি চবে পানী থাকিব নাই আজি পানী থাকিব আৰু বাকীখিনি ফাংচন কৰি মেলা হ'ব আজি এই ভোগদৰ হেৰি আজি পানী নামি হেৰি চঙে দি পানী নামি থাকিব হা অঁ ৰাতি নামিব আৰু ইয়াত দেখিছা এই তোমাৰ হেৰি মানে মেলাৰ কাৰণে ডেক'ৰেশ্যন কৰিছে নে ইয়াত হেৰি পূজা নকৰে নহয় দেৱী নহয় নহয় সূৰ্য দেৱতাকে কৰে সেই গতি সূৰ্য দেৱতাৰ নিচিনাই পানী মাজত বনাইছে সেইয়া অঁ সেইয়া নদীৰ মাজত আজি ৰাতি মেলা হ'ব হয় নি তুমি নকলা কেনে আজি ছট পূজা অকণ পিছত এণ্ট্ৰি লাগি যাব গাড়ী থৈ যাব নোৱাৰিব ছট পূজাৰ কাৰণে আমাৰ এই যোৰহাট ভোগদৰ মুখত নদীৰ মাজত আপোনাৰ ৰাতি হেৰি কম হা ল'ম এতিয়া নলওঁ পিছবেলা টাইমত ল'ম